লাভ ইউ দাদা বুলি মাতে আকৌ আই লাভ ইউ বুলি কয় সহায় কৰিব গৈ গৈ বিপদত পৰি গৈছোঁ ভাই মানে তিনিটা ছোৱালীয়ে মাতা মানে খাই দিছে মানে 5 মিনিট মূৰে মূৰে কল মেছেজটো নন ষ্টপ কৰি থাকে কিনো কম মানে এতিয়া না ইহঁতক মই বেয়াকৈ ক'ব পাৰোঁ ভালকৈ ক'লে নুবুজে তো মানে ঘটনাটো কি হ'ল ছোৱালীকেইটাক মই ইমান বাধা কৰিছোঁ যে মানে SMS নকৰিবা কিবা কিবি মানে কৰিয়ে থাকে কলো কৰি থাকে হাই মোৰ নাম মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 তো চবে জানা যে মই কিছুদিনৰ পৰা ইউটিউবত ভিডিঅ' বনাই আছোঁ অসম পুলিচৰ বিষয়ে অসম পুলিচৰ কাৰণে মই যিবিলাক ইম্পৰ্টেণ্ট নোট এইবিলাকো ইউটিউবত শ্বেয়াৰ কৰি আছোঁ ইউটিউবত শ্বেয়াৰ কৰাৰ লগতে PDF-খিনি মই ইনষ্টাগ্ৰাম বা হোৱাটছআপ গ্ৰুপৰ জৰিয়তে বহুত ধুনীয়াকৈ দিছোঁ তো যিমানজনে এতিয়ালৈকে মোৰ লগত কানেক্ট হৈছে মোৰ গ্ৰুপত প্ৰায় 3000 3500 4000 ইমানজন মোৰ হোৱাটছআপ গ্ৰুপত আছে যিমানজনক মই নোট প্ৰভাইড কৰি আছোঁ তাৰ ভিতৰত বেছিভাগে মানে ল'ৰাই আছে মানে প্ৰথম কেইদিন চবকে মই মোৰ হোৱাটছআপ নাম্বাৰ শ্বেয়াৰ কৰিছিলোঁ বহুত ছোৱালীকো শ্বেয়াৰ কৰিছোঁ তো যেতিয়া মানে গম পাই গ'লোঁ যে ছোৱালীক মানে নাম্বাৰটো শ্বেয়াৰ কৰিলে ইহঁতে মানে কল কৰি থাকে তাৰপিছৰ পৰা কি কৰিলোঁ মই মানে কোনো ছোৱালী মানুহক নাম্বাৰটো শ্বেয়াৰ নকৰোঁ যদি হোৱাটছআপত মোক SMS কৰে যে ছাৰ বা দাদা মোক মানে অসম পুলিচৰ নোটটো লাগিছিল বা আপোনাৰ নাম্বাৰটো পামনে মই কৈছোঁ মানে যদি নোটটো লাগে ঠিক আছে মই আপোনাক মানে ইনষ্টাগ্ৰামতে মই আপোনাক PDF-খিনি চেণ্ড কৰি দিম তো দিছোঁ তো এনেকৈ মানে যিমানজনে মোক SMS কৰে ল'ৰা মানুহক মই সোধাৰ লগে লগে মই নাম্বাৰটো দি দিওঁ আৰু যিমানজন ল'ৰাই মোৰ ভিডিঅ' চাই যিমানজনে মোক ইনষ্টাগ্ৰামত SMS কৰিছে ইহঁতে চবেই জানে যিমান ল'ৰাই মোৰ পৰা নাম্বাৰ খুজিছে মই কাকো না কোৱা নাই চবকে মই নাম্বাৰ দিছোঁ আৰু চবে মোক কল কৰি থাকে চবে মোৰ হোৱাটছআপৰ লগত মই কথা পাতিয়ে থাকোঁ তো বহুত ছোৱালীয়ে এনেকুৱাও ছোৱালী আছে ডাইৰেক্ট SMS হাই মই যদি হেল্ল' দিওঁ ছাৰ বা দাদা আপোনাৰ নাম্বাৰটো পামনে মই যদি সুধোঁ যে কিয় কিবা ক'বা নেকি মানে কিবা এটা কোৱেশ্চন থাকে ঠিক আছে আপুনি ইয়াতে কোৱা মই ইয়াতে সলভ কৰিব চেষ্টা কৰিম তেনেকৈ চলি আছে তো কেইদিনমান আগত কি হ'ল এটা ল'ৰাই SMS কৰিছে যে ছাৰ আপোনাৰ লগত এটা কথা আছিল ইম্পৰ্টেণ্ট তো ঠিক আছে তাৰপিছত ক'লে যে অমুক কিবা কিবি মই ক'লোঁ যে মানে সেইটো বুজাই দিলোঁ ইয়াক তাৰপিছত ই ক'লে যে দাদা আপুনি মানে ইউটিউবত ভিডিঅ' এটা বনাইছিল মানে নোট দিম বুলি কৈছিলে তো আপোনাৰ পৰা নোটখিনি পাম নেকি কৈছোঁ ঠিক আছে হ'ব নোটখিনি পাব আপুনি কিয় নোৱাৰিব তাৰপিছত কৈছে ঠিক আছে নোটখিনি দিলে মোৰ বহুত ভাল হ'লে হয় তো মই নোটখিনি দি দিছোঁ তো এনেকৈ সদায় মেছেজ আহি থাকে 20জন 25জনক দি থাকোঁ তো ইয়াৰ মাজতে কি হ'ল যে এইটো মানে ল'ৰাৰ একাউণ্টেদি ছোৱালী SMS কৰিছে তো মইতো নাজানো ল'ৰাৰ পোষ্ট আছিল DPO ল'ৰাৰ নামৰ ল'ৰাৰ ঠিক আছে তো আছিল ছোৱালী এনেকৈ মানে 3জনৰ লগত এনেকুৱা হৈছিল তো মই ঠিক আছে তাৰপিছত কৈছিল যে দাদা আপোনাৰ নাম্বাৰটো পাম নেকি তো মই ভাবিছোঁ ল'ৰা মানুহ দি দিব নাম্বাৰটো হয়তো কিবা কথা চথা আছে নাম্বাৰটো দি দিছোঁ তো এনেকৈতো চব ল'ৰাকে নাম্বাৰ দি দিওঁ মানে ইয়াৰ ভিতৰতে মানে ল'ৰা ভাবি ছোৱালীকক 3জনক নাম্বাৰ মই দি দিছোঁ তাৰপিছত মোক হোৱাটছআপত SMS কৰিছে প্ৰথম যে হাই মই কৈছোঁ হেল্ল' কোন ক'লে যে দাদা আপুনি যে মোক হোৱাটছআপত নাম্বাৰটো শ্বেয়াৰ কৰিছে তো মই ইনষ্টাগ্ৰামৰ নাম্বাৰটো যে শ্বেয়াৰ কৰিছে তো তেতিয়াতো মই গম নাপাওঁ DPO নাছিল মই কৈছোঁ হয় কোৱা তাৰপিছত কৈছে আপুনি ফ্ৰী আছে নেকি মই ফ্ৰী আছোঁ তেতিয়া ডিউটি নাছিল ৰুমত ভাবিছোঁ ফ্ৰী আছোঁ কল কৰিব পাৰিম পাৰে তাৰপিছত কল কৰিছে এতিয়া ভইচটো চাই গম পালোঁ যে ছোৱালী তাৰপিছত মোক এনেই ডাইৰেক্ট সুধিলে যে ভালে আছে আছোঁ ভালে কি কৰি আছে বহি আছোঁ মানে এনেকৈ কথা পাতিব আৰম্ভ কৰিলে মই ভাবিলোঁ কিবা কোৱেশ্চন আছিল নেকি নহয় মানে এনেই কল কৰিলোঁ তো মই কৈছোঁ ঠিক আছে হ'ব তেন্তে ৰাখোঁ তাৰপিছত ৰাখি দিছে এনেকৈ 3জনৰ লগত মোৰ নাম্বাৰটো এনেকৈ শ্বেয়াৰ হৈ গ'ল তাৰপিছত কেতিয়াবা ই ফোন কৰে মানে এনেকৈ হৈ আছে তো কিবা কোৱেশ্চন থাকিলে ঠিকে আছে কোৱেশ্চন নাই মানে ফোন কৰি থাকে এজনক সুধিলোঁ মইতো নাজানো যে মই এনেকৈ নাম্বাৰ দিছোঁ যে ল'ৰা ভাবি ছোৱালীক তাৰপিছত মই সুধিলোঁ যে আপোনাক মোৰ নাম্বাৰটো কোনে দিছে তাৰপিছত ই ক'লে যে আপুনি মই কৈছোঁ যে আপোনাক মোৰ নাম্বাৰটো কোনে দিছে ছাৰ আপুনি ইনষ্টাগ্ৰামতে মোক দিছে তো মই চিন্তা কৰি আছোঁ মইতো ছোৱালী মানুহক এনেকৈ নাম্বাৰ দিয়া নাই ইয়াক কোৱা নাই মই মানে মনে চিন্তা কৰি আছোঁ তাৰপিছত সুধিলোঁ আপোনাৰ ইনষ্টাগ্ৰামৰ নামটো কি আছিল তাৰপিছত ল'ৰাৰ নাম কৈ দিলে না মানে এইটো আপোনাৰ যে কয় নহয় মানে এইটো মোৰ দাদাৰ একাউণ্ট মই ইউজ কৰোঁ
তাৰপিছত মই চিন্তা কৰোঁ এতিয়াতো একো নাই। তাৰপিছত ঠিক আছে হ'ব, যদি কিবা প্ৰয়োজন থাকে কল কৰিব, নহ'লে আদাৰৱাইজ কল নকৰাটোৱে ভাল, কাৰণ মইতো ইমান ফ্ৰী নাথাকোঁ। ফ্ৰী থাকিলেতো তাতে ক'ব নোৱাৰোঁ, কাৰণ ক'লেতো আৰু বেছিকৈ কল আহিব, কাৰণ মই ইমানো DC MLA নহয় যে ফ্ৰী নাথাকোঁ, ফ্ৰী থাকোঁৱে। তাৰপিছত কি হ'ল, পিছৰ দিনা আৰু এজনী কল কৰিলে, তাৰপিছত আৰু এজনী কল কৰিলে, তাৰপিছত মানে কল ৰিচিভ কৰিলে ডাইৰেক্ট কৈ দিয়ে দাদা আই লাভ ইউ, দাদা বুলি মাতে আকৌ আই লাভ ইউ বুলি কয়। মানে কি কৰি মানে মোৰ মাথাটো কাম নাই। SMS-টো আই লাভ ইউ অমুক চমুক কিবা কিবি মানে কি যে কৈ থাকে একো পাত্তা নাই। মই ছোৱালীকেইটাৰ নাম নলওঁ, ঠিক আছে। তো মানে মই একচুৱেলি মই নাম্বাৰটো শ্বেয়াৰ কৰা আৰম্ভ কৰিছোঁ জাষ্ট অকণমান হেল্প কৰাৰ কাৰণে, কাৰণ মই বিচাৰোঁ মোৰ দৰে গৰীব বহুত ল'ৰা ছোৱালী আছে যাক নেকি অকণমান হ'লেও হেল্পৰ প্ৰয়োজন হয়। মই সেইকেইটা হেল্প কৰাৰ কাৰণে দিছোঁ, মানে এইটো কেতিয়াও মিছ ইউজ কৰিব নালাগে, ঠিক আছে। হয়, নাম্বাৰটো পাইছা ঠিকে আছে, যদি কিবা প্ৰয়োজন থাকে কল কৰা, যদি কিবা সমস্যা থাকে কল কৰা, মই ক'ব পাৰিম। হয়, সমস্যা মানে যদি পইচা ৰিলেটেড কাৰোবাৰ কিবা সমস্যা হয় তেতিয়াহ'লে মই সহায় কৰিব নোৱাৰোঁ, কাৰণ পুলিচৰ দৰমহাটো এনেকুৱা নিজৰে নহয়, ঠিক আছে। পুলিচৰ দৰমহাটো এনেকুৱা নিজৰে নহয় যে মই চাকৰি কৰোঁ মানে যে চবকে সহায় কৰিব পাৰিম, সেই হিচাপত ইমান মানে ক্ষমতা মোৰ নাই। এনে যদি কিবা টেনশ্যনত পৰি আছে, যদি কিবা বুজা নাই অসম পুলিচৰ কিবা যদি হৈ আছে, বা এনে যদি লাইফত কিবা সমস্যা হৈ থাকে, মানে যিমানখিনি মই সম্ভৱ মই ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা মানে এনেকৈ আই লাভ ইউ চাই লাভ ইউ নকৰাটো বহুত ভাল।